চন্দ্ৰৰ জোনবাইৰ বুকুত ভৰি থব মানৱ জাতিয়ে প্ৰায় 5 দশকৰ পাছত আকৌ এবাৰ চন্দ্ৰলৈ মানৱ পঠিয়াবলৈ সাজু হৈছে নাছা। 6 ফেব্ৰুৱাৰীত উৎক্ষেপণ হ'ব আৰ্টেমিছ 2 অভিযান। ফ্লৰিডাৰ কেন্ডি স্পেচ চেণ্টাৰৰ পৰা উৰাণ মাৰিব 4 মহাকাশচাৰীয়ে। প্ৰায় 53 বছৰ আগতে 1972 চনৰ ডিচেম্বৰ মাহত এপল' 17 অভিযানৰ সময়ত চন্দ্ৰত শেষবাৰৰ বাবে অৱতৰণ কৰিছিল মানুহে। এতিয়া 5 দশকৰ পাছত নাছাই আকৌ এবাৰ মানুহক চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে। 6 ফেব্ৰুৱাৰীত উৎক্ষেপণ হ'বলগীয়া আৰ্টেমিছ 2 অভিযানে মানুহক চন্দ্ৰৰ চাৰিওফালে ঘূৰাই পৃথিৱীলৈ পুনৰ উভতাই আনিব। আৰ্টেমিছ 2 অভিযানত 4জন মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। নাছাৰ প্ৰবীণ মহাকাশচাৰী ৰিড ভাইজমেনে এই অভিযানৰ নেতৃত্ব দিব। তেওঁৰ সৈতে যোগ দিব পাইলট ভিক্টৰ গ্লভাৰ, মিছন বিশেষজ্ঞ ক্ৰিষ্টিনা কোচ আৰু কানাডাৰ মহাকাশ সংস্থাৰ মহাকাশচাৰী জেৰেমি হেনসন। এই অভিযানটো আমেৰিকা আৰু কানাডাৰ অংশীদাৰিত্বৰ এক বৃহৎ উদাহৰণ। এই অভিযানৰ উৎক্ষেপণৰ পূৰ্বে নাছাৰ অৰিয়ান মহাকাশযান আৰু মহাকাশ উৎক্ষেপণ ব্যৱস্থা ৰকেট ফ্লৰিডাৰ কেপ কানাভেৰালৰ উৎক্ষেপণ পেডত প্ৰেৰণ কৰা হৈছে। এই অভিযান হ'ব মাত্ৰ 10 দিনীয়া। ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰিব 4 মহাকাশচাৰীয়ে। অৰিয়ন মহাকাশযানখনে প্ৰথমে পৃথিৱীক প্ৰদক্ষিণ কৰিব, য'ত জীৱন সহায়ক ব্যৱস্থা, অক্সিজেন যোগানৰ অনন্য গুৰুত্বপূৰ্ণ ব্যৱস্থা পৰীক্ষা কৰা হ'ব। তাৰ পিছত চন্দ্ৰৰ মহাকৰ্ষণ বল ব্যৱহাৰ কৰি মহাকাশযানখন চন্দ্ৰৰ ফালে আগুৱাই নিব। প্ৰায় 4 দিনৰ ভিতৰত অৰিয়ন মহাকাশযানখনে চন্দ্ৰত উপনীত হ'ব আৰু চন্দ্ৰৰ পিছফালে পাৰ হৈ ফিগাৰ 4 আকৃতিত চন্দ্ৰক প্ৰদক্ষিণ কৰিব। এই যাত্ৰাৰ সময়ত মহাকাশচাৰীসকলে প্ৰায় 2,30,000 মাইল যাত্ৰা কৰিব। এই যাত্ৰা মুক্তভাৱে উভতি অহা পথত হ'ব, যাৰ ফলত মহাকাশযানখনে অত্যাধিক ইঞ্জিন ব্যৱহাৰ নকৰাকৈ নিৰাপদে পৃথিৱীলৈ উভতি যাব পাৰিব। অৱশ্যে অভিযানৰ সময়ত মহাকাশচাৰীসকলে চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰে। ইয়াৰ উদ্দেশ্য হৈছে 2027 চনত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মানুহ অৱতৰণ কৰাৰ পৰিকল্পনা কৰা 3য় আৰ্টেমিছ অভিযানৰ বাবে প্ৰস্তুতি চলোৱা। আৰ্টেমিছ কাৰ্যসূচীৰ জৰিয়তে নাছাই চন্দ্ৰত দীৰ্ঘম্যাদী মানৱ উপস্থিতি প্ৰতিষ্ঠা কৰাৰ লগতে ভৱিষ্যতে মংগল গ্ৰহ অভিযানৰ ভেটি স্থাপন কৰাৰ লক্ষ্য লৈছে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট NETV।